চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সন্মুখত বিধানসভা নিৰ্বাচন পশ্চিম কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকাত ৫,০০০ অধিক ভোটাৰ ভোট দিবলৈ সাজু খবৰ নাই এতিয়া জিলা প্ৰশাসনৰ বলিউডৰ মুহময়ী অভিনেত্ৰী শ্ৰীদেৱী আৰু নাই কেইবা দশক জুৰি ফিল্ম ইণ্ডাষ্ট্ৰীক গৰম কৰি ৰখা অভিনেত্ৰীগৰাকী অভিনয় জগতৰ পৰা আকস্মিকভাৱে বিদায় লৈ গ'ল তৰাদবিত বিজ্ঞানসন্মতভাৱে হাঁহ পালন শীৰ্ষক প্ৰশিক্ষণ আৰু হাঁহ বিতৰণ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ সন্মুখত চুবুৰীয়া ৰাজ্য মেঘালয় নিৰ্বাচন কিন্তু মূৰৰ কামোৰণত ভুগিবলগীয়া হৈছে কাৰ্বি আংলং ৰাইজ এনে কিয় হৈছে এয়া আজিৰ তাৰিখত এক জ্বলন্ত সমস্যা কিন্তু এই প্ৰশ্ন উত্তৰ বা সমস্যাটো সমাধান অলপো যেন আগ্ৰহী নহয় কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰশাসন এই জ্বলন্ত সমস্যাক লৈ অতিশয় চিন্তিত সামাজিক সংগঠন UKSA-কে ধৰি একাংশ চিন্তাশীল তথা সচেতন মহল হয় এয়া অতিশয় চিন্তনীয় বিষয় যে চুবুৰীয়া ৰাজ্য মেঘালয়ত অনুষ্ঠিতব্য বিধানসভা নিৰ্বাচনক লৈ মূৰ কামৰণিত ভুগিবলগীয়া হৈছে কাৰ্বি আংলংবাসী এটা বা দুটা 100 বা 200 নহয় 5,000ৰো অধিক লোক আমাৰ পশ্চিম কাৰ্বি আংলং সীমান্তৱৰ্তী এলেকা পানপুৰা উমতেলি উমৱাং সাবুদা উমলাংফেৰ আৰু উমাত আদি 6খন গাঁৱৰ 5,000 ঊৰ্ধ ভোটাৰ পশ্চিম কাৰ্বি আংলঙৰ বৈধ ভোটাৰ হৈও মেঘালয় ৰাজ্যৰো ভোটাৰ আৰু এইসকল ভোটাৰ সাজু হৈছে মেঘালয় বিধানসভা নিৰ্বাচনত ভোট দিবলৈ এই কথাক লৈ বিগত দিনৰ পৰা কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সামাজিক সংগঠনসমূহে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও কাণখাৰ দিয়া নাই জিলা প্ৰশাসন অথবা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদীয় চৰকাৰখনে UKSA এই সমস্যা সন্দৰ্ভত তীব্ৰ গৰিহণা দিয়াৰ লগতে শীঘ্ৰে এই সীমান্তৱৰ্তী এলেকাত এখন আৰক্ষী চকী বহুৱাৰ দাবী তুলিছে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ পানপুৰা উমতেলি উমৱাং সাবুদা উমলাফেৰ লাপেন উমাত লাসো আহাৱাৰ লপেন পেনান অংদুং সুৰি ফকেপ সুসে আবুটাৰলিস মেঘালয়া লং নন के बांजी किलिक तारिख इंक्वायरात प्रॉक्सियानी मेघालय स्टेट along रिवर डिस्ट्रिक्ट along किलिक के दोजी हालसो किलिक along कार्बी आंगलंग autonomous कार्बी आंगलंग पेन ओंगदुं ला सुरीफो सोसे आफाय आतुम हाला दा वोटर लिस्ट लं अमेन दोदुन कोक ला पेन डुअल सिटीजन आतुम अफान आतुम दोकक लाके के चोकचिया बांके कार्बी आंगलंग autonomous council ला पेन स्टेट गवर्नमेंट और आसाम आतुम लो ला सिंगतुम कार्बी आंगलंग autonomous council ला पेन केस गवर्नमेंट ऑफ आसाम अफान सिनरेम सिनेमा जगतत रूपका रानी আৰু আমাৰ মাজত নাই হয় বলিউডৰ মুহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ কথাকে ক'বলৈ ওলাইছো বিগত 70 দশকৰ পৰা সিনেমা জগতত নিজৰ বলিষ্ঠ অভিনয়ৰে টেক বিদেশৰ কোটি কোটি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম অভিনেত্ৰীগৰাকী আৰু নাই তেওঁক ভাল পোৱা কোটি কোটি ভাৰতীয়ৰ লগতে বিদেশৰ কোটি কোটি তেওঁক ভাল পোৱা দৰ্শকসকলক কন্দুৱাই থৈ হঠাতে গুচি গ'ল আৰু নাই হাৱা হাৱাই গাৰ্ল নাগিনী লম্হে মিস্টাৰ ইণ্ডিয়া খুদাগৱা আদিৰ মুহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ বলিষ্ঠ অভিনয়ক কোনে পাহৰিব পাৰে অভিনেত্ৰী শ্ৰীদেৱীয়ে হঠাৎ কোটি কোটি দৰ্শকক এৰি থৈ ইহ সংসাৰৰ পৰা শনিবাৰে পুৱতি নিশা ইহ সংসাৰ ত্যাগ কৰি গ'ল শ্ৰীদেৱীয়ে স্বামী বনি কাপুৰ আৰু দুই কন্যাক লগত লৈ গৈছিল ডুবাইৰ আত্মীয় ঘৰলৈ বিবাহ অনুষ্ঠানত ভাগ ল'বলৈ কিন্তু শনিবাৰে পুৱতি নিশা বাথৰুমলৈ সোমাই আৰু জীৱন্ত ওলাই নাহিল মুহময়ী অভিনেত্ৰীগৰাকী হৃদযন্ত্ৰৰ হঠাৎ বন্ধ হৈ অভিনেত্ৰীগৰাকীয়ে মৃত্যুক সাৱটিলে 1963 চনৰ 13 আগষ্টত জন্মগ্ৰহণ কৰা অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সময়লৈকে বয়স আছিল মাত্ৰ 54 বছৰ অভিনেত্ৰীগৰাকীয়ে মৃত্যুৰ সময়ত স্বামী বনি কাপুৰ আৰু দুই কন্যাৰ লগতে কোটি কোটি তেওঁৰ গুণমুগ্ধ দৰ্শকক এৰি থৈ গৈছে অভিনয় জগতত অভিনেত্ৰীগৰাকীয়ে নিজে প্ৰযোজনা কৰা ইংলিছ আৰু শেহতীয়াকৈ মম বোলছবি তেওঁৰ স্বভাৱজাতভাৱে কৰা দুৰ্দান্ত অভিনয় শৈলী চিৰদিনৰ বাবে হাস বহুৱাই থৈছে
পাৰ্বত্য জিলা কাৰ্বি আংলং তথা পশ্চিম কাৰ্বি আংলং ৰাজ্যৰ আৰ্থিক দিশত টনকিয়াল কৰাৰ উদ্দেশ্যে জিলা পশুপালন বিভাগে সময়ে সময়ে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে শেহতীয়াকৈ বিভাগটোৱে হাতত লৈছে হাঁহ পালনৰ এক আঁচনি প্ৰথমে হিতাধিকাৰীসকলক প্ৰশিক্ষণ আৰু তেওঁলোকৰ মাজত বিনামূলীয়াকৈ উন্নত মানৰ হাঁহ বিতৰণ কৰে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিত জিলা পশুপালন বিভাগৰ উদ্যোগত এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় শিবিৰত উন্নত মানৰ হাঁহ কিদৰে পালন কৰি অধিক উপকৃত হ'ব পাৰে তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে জিলা পশুপালন বিষয়া ডাক্তৰ নীলকমল কলিতা আৰু ডাক্তৰ মৃগাংগ বৰুৱাই তাৰ পিছত 140টা আত্মসহায়ক গোটৰ মাজত বিভাগীয় তৰফৰ পৰা 1000টা উন্নত মানদণ্ডৰ হাঁহৰ পোৱালি বিতৰণ কৰে বিতৰণী অনুষ্ঠানৰ শুভাৰম্ভ কৰে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বৈঠালাংছৰ পৰা জেছন ইংহিৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ और अभी एक और भूकंप 7.4 की तीव्रता का अरे बाप रे एया तेंते बहुत बेया होल बहुत बेसी जान माলৰ লোকসান হ'ল সাগে এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো এতিয়াতো বল ভয় লগা হৈছে মইতো নতুন ঘৰ বনাই আছো মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিভাৰ টাটা টিস্কন SD ৰিভাৰ উচ্চ প্ৰযুক্তিৰ ফ্যাক্টৰী সমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয় হেয়েটো টাটা টিস্কন ৰিভাৰে বনোৱা হয় এক্সট্ৰা সেফ Kaziranga English Academy future flourishes here. An English medium, co-educational, fully residential 10+12 school affiliated to CBSE New Delhi. Admission open for classes 3 to 9 for the session 2018 and 19 for class 11 from April 2018. Opposite ISPT Garchuk, Guwahati 781035 Assam. For more details, you can log on to www.kazirangeenglishacademy.org or you can also email at the given address. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি
এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতি পিছত পুনৰ বাতৰি মজিয়া কাৰ্বি আংলং একল অভিযানৰ অধীনৰ বিদ্যালয় সমিতিৰ বৈঠকত আজি লৰছটি ধানত অনুষ্ঠিত হয় ডিফু লৰছটি সেৱা শ্ৰমিক অনুষ্ঠানত একল অভিযানৰ সৈতে জড়িত বিভিন্ন বিষয়ভিত তথা সদস্যৰ উপস্থিতিত প্ৰথমে নিজৰ পৰিচয় দাঙি ধৰে আৰু তাৰ পিছতে বৈঠক আৰম্ভ হয় একল অভিযানৰ প্ৰমুখ কান্দি বড়োৰ দ্বাৰা বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে কাৰ্বি আংলং জিলাখন যেহেতু ৰাজনৈতিকভাৱে পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং দুটা পৃথক জিলা হ'ল গতিকে অভিযানটি সুকলমে পৰিচালনা সুবিধাৰ বাবে একল অভিযানকো পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং দুটা পৃথক অভিযান কৰা হ'ব আৰু অভিযান নিয়াৰী পৰিচালনাৰ বাবে মহিলা সমিতি গঠন কৰা হ'ব বুলি কয় আৰু সেইমতে পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং দুটা পৃথক একল অভিযান সমিতি গঠনৰ সিদ্ধান্ত বৈঠক সৰ্বসিদ্ধান্ত ক্ৰমে প্ৰস্তাৱ লোৱা হয় একে বৈঠকতে মহিলা সমিতি গঠনৰ প্ৰাথমিক অংশ হিচাপে দুগৰাকী মহিলা সদস্য সমিতিক অন্তৰ্ভুক্ত কৰা হয় উল্লেখ্য আজি এই বৈঠকত একল অভিযানৰ সমন্বয় প্ৰমুখ ৰাম অৱতাৰ স্বামী ব্যৱস্থা প্ৰহাৰী ৰামজিলাল মন্দি অভিযান প্ৰমুখ কান্দি বড়ো সংগঠনিক সম্পাদক বীৰেন্দ্ৰ হানছে কোষাধ্যক্ষ দিনেশ আগৰৱাল শ্ৰীহৰি সৎসংগ সম্পাদক ৰঞ্জিত দিল্লীকে লগতে মহিলা সদস্য মঞ্জু হাজৰিকা আৰু মঞ্জু তেৰণপি উপস্থিত থাকে কাৰ্বি আংলঙৰ একমাত্ৰ বৈদ্যুতিক মাধ্যম কাট নিউজৰ অনবদ্য অৱদান সিজন 2ৰ অংশগ্ৰহণকাৰীসকলৰ প্ৰদান কৰা হয় একোখনকৈ প্ৰশস্তি পত্ৰ কাট নিউজৰে আয়োজন এই সিজন 1 ইতিমধ্যে সমাপ্তি হৈছে আৰু সিজন 2ৰ বাবে ডিফু চহৰৰ বিভিন্ন লোকেশনত শুটিংত লৈ থকা হৈছে দিনৰ 2 বজাত বিনাপানী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভিউ পইণ্টত অনুষ্ঠিত আজি অনুষ্ঠানত কণ ল'ৰা ছোৱালী আৰু যুৱক যুৱতীসকলে নৃত্য পৰিৱেশন কৰে কাট নিউজৰ কাৰ্যসূচীৰ সঞ্চালিকা ভেলেৰিবন ক্ৰপিয়ে সিজন 2ৰ অংশগ্ৰহণকাৰীসকলক একোটাকৈ প্ৰশস্তি পত্ৰ বিতৰণ কৰে উল্লেখ্য এই টেলেণ্ট শ্ব'ত অংশগ্ৰহণ কৰিবলৈ পাই অভিভাৱক তথা প্ৰতিযোগীসকল অধিক আনন্দিত হোৱা বুলি কাট নিউজৰ সাংবাদিকৰ আগত মনৰ আনন্দ ব্যক্ত কৰে মই সৰু ষ্টুডেণ্টকেইটাক ডান্স কৰাব পাৰিছোঁ মই তাৰপিছত ফাৰ্ষ্ট টাইম আৰু কেট চেনেলত চান্স পাইছে এনেকুৱা আৰু বহুত ভাল লাগিছে আৰু আমাৰ আৰু আগতে যদি মানে কৰি থাকক এনেকুৱা যদি মানে কিবা মানে পালে মানে আৰু ভালে আৰু ইয়াৰ পৰা আমাৰ কিবা পাব আৰু সেই আৰু এই সুবিধাটো পাই আমি চবেই মানে আনন্দিত হৈছোঁ ল'ৰা ছোৱালী ইমান আগবাঢ়িছে ল'ৰা ছোৱালীবোৰ যে ইমান ডেন্সত আগবাঢ়ি গৈছে বা ডাঙৰো ওলাই আহিব পাৰিছে এনেকৈ যদি ভৱিষ্যতত আৰু ওলাই আহে চবেই আমি বেছি সুখী হ'ম আনন্দিত হ'ম আজি কাট চেনেলে এই সুবিধাটো ওলোৱাৰ কাৰণে আমি চবেই মানে আনন্দিত আৰু ভৱিষ্যতে যাতে আৰু ধুনীয়া হয় আমিও যাতে আৰু আগবাঢ়িব পাৰোঁ সেইটোৱে আমি কাট চেনেলক ধন্যবাদ দিছোঁ সমগ্ৰ বিশ্বতে ইণ্টাৰনেটৰ পৰিভ্ৰাত প্ৰায় সকলো কাম যেতিয়া খুবেই সহজ সাধ্য হৈ উঠিছে এনে সময়তে পশ্চিম কাৰ্বি আংলঙৰ জিৰিকেণ্ডিঙৰ বৃহত্তৰ এলেকাৰ একাংশ ৰাইজে এতিয়া আমান্ধাত যুগৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে এখন ৰাইজৰ বাবে মিনাৰেল ৱাটাৰ অৰ্থাৎ বিশুদ্ধ খোৱা পানীৰ কথা মানে মৰুভূমি মৰিচিকাৰ সদৃশ কথা উপায়বিহীন ৰাইজে প্ৰাকৃতিক কুঁৱা বা নদৰ পৰাই গা ধোৱা খোৱা পানী আদি সংগ্ৰহ কৰিবলগীয়া হৈছে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত পৰিষদীয় আমৰেং সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি আংলং কাৰ্যবাহী সদস্য ইলিছ ইংটিপিয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা বৰিং যোগে পানী যোগান দিয়াৰ ব্যৱস্থা কৰা হ'ল কেইদিনমান ঠিকে থাকে চলিল ৰাইজ আনন্দিত হ'ল অন্তত পানীৰ সমস্যা দূৰ হ'ল কিন্তু সীমানতে ৰাইজৰ খোৱা পানী সমস্যা অন্ত পৰা নাছিল কাৰণ পানী তোলা বৰিং মেচিন বৰ্তমান সম্পূৰ্ণ বিকল হৈ পৰি আছে গতিকে গঠা ৰাইজে খোৱা পানী আৰু গা ধোৱা পানীকে ধৰি সংগ্ৰহ কৰিব লাগে এই প্ৰাকৃতিক জুই বা নদ সদৃশ পানীৰ পৰা এয়া চাওক এই নদৰ পৰাই অঞ্চলটোৰ 30-40টা পৰিয়ালৰ খোৱা পানী আৰু গা ধোৱা পানীৰ বাবে নিৰ্ভৰ কৰিব লাগে তেনেহ'লে তুমি বক্তাৰাই লাং হবে বক্তাৰাই ননাচল বাৰী নিংক্ৰেঙা পৰকে লাং জিৰিকে নেঙা লগে মানে কিজুনা লাংটা আতুলা ইলেকশ্যন টিপি Lak abang konstitusi MSC bata IM keman bom mahut di Yunalang
usai pa lang nang pilo malata karen gitu hosi do chona non malam gala ta apam heno dak ko situ kin lang da ka ve pini kini thoman teng dang lo paten karen la ka ve te hala ka ne lang ta ka ve lo paten ke kin lang do hut posame non son chinu ching ti peri ke choke ja jiri ke neng pen ang tan tene kilometer ke thom ka helo dam si lang roi somar long si peri ke chokam neng dang chili neng antela nale tum la karen avedat pulutang te la ring te bokterai doma ave ka tu sokaphan ring ta kom o mena dak don thom ke tike pen elong don tike poke pen elong la so du chod mela so lang ta lata litar haroge thom phru phi ba lang sok derate avelo ako ning khota ke thom phi ba chong hong tu se ako lang do thi la ko ya siksan o ala dak nale tum ke do taloma bang don ko an bak doji dak soring ke da medical area si du na por dak medical area long da don trokep ne troksep ne bak do la song bom pen ring ki yun me ring ke siven na dang par ke ini ke cham kang sia phan ke long ni long thom bak do na sa ki yun me ring ke la medical long ma ki do ring na siven na ang kala so ring ke lang kompi do non ka angke laso antela non ke do ma sokar tum hanal tum hin pen ko pilo ka matha ninge che thedoma pine na ke rab dia phan ora so se toar chulang bom lo mene rara ke sung ke Bila tum dak jadi kena ngara tum than deng enang nelo kursi beli kem tum kama thalo athi nang tengong ver nang sini ver lo jadi kena ngara ang bong ke sung mai ke karen ben cheng lo to war lo tiyuna lang lo lai hoi ke kenang sot ko bangala abang ke thege din ke mana tum ta sini po apot johang ora teng eng nelo ke si hong krong chole sanana mat thang ta amar saya ke menang plang sala আমাৰ কাট নিউজৰ সাংবাদিকৰ আগত গাঁৱৰ ৰাইজে জানিবলৈ দিয়া মতে দিনটো 200 পৰা 300 লিটাৰ পানী ব্যৱহাৰ কৰিলে তাকো শুকাই যায় হয় অঞ্চলটোৰ যাতায়াতৰ বাবে বাটপথৰ সমস্যাৰ কথাটো আছে এতিয়া খোৱা পানীৰ সমস্যাৰে গঞা ৰাইজৰ সমস্যাৰ সীমা নাইকিয়া হৈছে এইবোৰ সমস্যাৰ সন্দৰ্ভত বিকাশকামী কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ বিজেপি চৰকাৰে মন কৰিবনে বিজেপি চৰকাৰে লোৱা বিভিন্ন উন্নয়নৰ আঁচনিৰ ভিতৰত জি কেন্টিঙৰ পৰা স্পেচিয়েল ৰিপৰ্ট কাট নিউজ ডিফু ক্লাবত উল্লহ মালহৰে সম্পন্ন হৈ যায় ৰাগিনী সংগীত একাডেমীৰ দ্বিতীয় সংখ্যক বাৰ্ষিক অনুষ্ঠান বৃহস্পতিবাৰে সন্ধিয়া 6 বজাৰ পৰা অনুষ্ঠিত সংগীত মধুৰ এই বৰ্ষপতি অনুষ্ঠানটিৰ আঁত ধৰে ডিফু বিশিষ্ট সমাজসেৱক নেত্ৰ গোহাঁই অনুষ্ঠানৰ আৰম্ভণিতে অনুষ্ঠানত যোগদান দিয়া কাৰ্বি আংলঙৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা ৰাগিনী সংগীত একাডেমীৰ বৰ্ষপতি অনুষ্ঠানৰ অভ্যৰ্থনা সমিতিৰ সভাপতি বিদ্যা সিং ৰংপি সম্পাদক তথা পশ্চিম কাৰ্বি আংলঙৰ শিক্ষা খণ্ড বিষয়া হাকিম ৰংপি আৰু আসুৰ কাৰ্বি আংলং জিলা কমিটি আসুৰ ডিফু আঞ্চলিক কমিটিৰ কেইবাগৰাকী নেতৃত্বক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় উল্লেখ্য ৰাগিনী সংগীত একাডেমীৰ শিল্পীসকলে পৰিৱেশিত মধুৰ সংগীত নৃত্যৰে উপস্থিত দৰ্শকসকলক মুহাচন্ন কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হয় সিদিনা সন্ধিয়া সংগীতানুষ্ঠানটি জন্ম লগ্নৰে পৰা বিভিন্ন ঘাট প্ৰতিঘাট অতিক্ৰম কৰি আহি আজি দ্বিতীয় সংখ্যক বছৰ পূৰ্ণ কৰিবলৈ সক্ষম হোৱাত স্বাভাৱিকতে আৱেগিক হৈ পৰে উদ্যোক্তাসকল ৰাগিনী সংগীত একাডেমীৰ সঞ্চালিকা মৌচুমী শইকীয়া অনুষ্ঠানটিৰ যোগে জিলাখনত উঠি অহা কণ শিশুসকলৰ মাজত লুকাই থকা প্ৰতিভাখনিক জগাই তুলি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰয়াস কৰি যোৱাৰ কথা সদৰি কৰে প্ৰথমে আচলতে ইয়াততো বিভিন্ন অনুষ্ঠান আছে কলা কেন্দ্ৰকে ধৰি মই নিজে এগৰাকী কলা কেন্দ্ৰৰ ছাত্ৰী ল'ৰা ছোৱালীক যদি কিবা অকণমান শিকাব পাৰোঁ আমাৰ মনটো আমাৰ আছিলে শিকোৱাৰ মানসিকতাটো আছিলে তাৰপিছত আমি এটা এডভাৰটাইজ দিলোঁ ক'বলৈ গ'লে আজিকালি প্ৰত্যেকটো ল'ৰা ছোৱালীয়ে খুব স্মাৰ্ট প্ৰতিটো কথাই জানে খালি কোমলীয়া বাঁহটো অকণমান ভাজটো দিওঁতে যদি আমি সঁচাকৈ প্ৰকৃতভাৱে সঁচাটো দিব পাৰোঁ তেতিয়া সেই ভাজতেই তেওঁলোকে ini সংগীত একাডেমি along itu bicara dulu kalau pulau mai pura pura sekretari pupilo hakim bhan seta itu ke klaim binawa magelan thekon delang klaim itu magala nelo konselika mana pulo direktor আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো
ধন্যবাদ।